নমস্কাৰ সকলোকে। আমাৰ এতিয়া এই ভাইটি ভণ্টিসকলে গাজৰ খোৱা মানে প্ৰতিযোগিতা পাতিছোঁ। সকলোৱে গাজৰ খাব, এটা এটা গাজৰ ওলমাই থোৱা হৈছে। এতিয়া ল'ৰাকেইটাই মানে গাজৰ খাব আৰু কোন জিকে কোন হয় পিছত ওলাই যাব। এতিয়া সকলোকে মই 1, 2, 3 বুলি ক'ম, তেতিয়া খাব। এতিয়া মই মানুহকেইজন দেখুৱাই দিছোঁ। এইজন হৈছে কৌস্তভমণি গগৈ, হিৰোমণি গগৈ, এই নামটো আছিলে হ'লে প্যাক্সী গগৈ, এই নাম প্যাক্সী গগৈ, কৃষ্টি কংকনা গগৈ, অম্লান গগৈ আৰু অৰুণ গগৈ। এতিয়া কৈছোঁ 1, 2, 3 আৰম্ভ কৰিব লাগে খাবলৈ। কোনে খাব পাৰে? হাতে ধৰিলে নহ'ব দেই, হাতে ধৰিলে নহ'ব, হাতে ধৰিলে নহ'ব, হাতে নধৰাকৈ, হাতে নধৰাকৈ, হাতে নধৰাকৈ, অঁ হাতে নধৰাকৈ, হাতে নধৰাকৈ, হাতে নধৰাকৈ, হাতে নধৰাকৈ। এইটো চাপ কৰি লৈছে, নহ'ব, চাপ কৰিলে নহ'ব দেই। হাতে ধৰিলে নহ'ব, হাতে নধৰাকৈ, হাতে নধৰাকৈ, হাতে নধৰাকৈ কোনে আগে খাব পাৰে? হাতে ধৰিলে নহ'ব দেই, হাতে ধৰিলে নহ'ব। হাতে ধৰিলে নহ'ব, হাতে ধৰিলে নহ'ব, হাতে ধৰিলে নহ'ব, হাতে কোনেও নধৰিব লাগিব। হাতকেইখন পাছলৈ ধুনুমুনা সেনেকৈ খা, সেনেকৈ খা। হাতে ধৰিলে নহ'ব, অঁ হাতে ধৰিলে নহ'ব, এনেকৈ নহ'ব। আমাৰ ভাই দুটা ধুনীয়াকৈ খাইছে দেই। একো নহয়, ছুটি হ'লে একো নহয়, তেনেকৈ খাব লাগিব, একো নহয়। খালি হাতে ধৰিবই নালাগিব। ধুনুমুনিও তেনেকৈ খোৱা, হাতে ধৰিলে নহ'ব। অঁ খা, হাতে ধৰিলে নহ'ব। অঁ কোনে আগে খাব পাৰে? সেইটো ওখ আছে নেকি অলপ বেছিকে? অকণমান টানি দে, বছ। অঁ অকণমান, অঁ সেনেকৈ। হাতে ধৰিলে নহ'ব। ঠিকে আছে, ঠিকে আছে, ঠিকে আছে, নহয় আৰু ঠিকে আছে। কামবই নাপা কৌস্তভমণি জিকিলে। 1 নম্বৰ হ'ল কৌস্তভমণি দাদা, 2 নম্বৰ কৃষ্ণমণি। প্যাক্সী 3 নম্বৰ, কৃষ্টি কংকনা এতিয়া 4 নম্বৰ। আমাৰ একেবাৰে লাষ্ট হ'ল আমাৰ 2টা। এতিয়া হাতে ধৰি খোৱা যদি খাই দিয়া আৰু শেষ হ'ল।